মানে ফ্ৰেণ্ড আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণে হ'ব ওলাইছে মানে গম পালোঁ যি মানে এটা ছোৱালীৰ বোলে দুটা বয়ফ্ৰেণ্ড মানে এটা ছোৱালী বোলে দুটা বয়ফ্ৰেণ্ড তে মাৰিব নে তাক কি কৰিব তাকতো মাৰিবই কাৰণ এটা ছোৱালীয়ে দুটা বয়ফ্ৰেণ্ড ৰাখিলে যদি দুটা বয়ফ্ৰেণ্ডে গম পায় যি মানে ছোৱালীজনীৰ দুটাকে বয়ফ্ৰেণ্ড এটাৰ লগত দিনত চেনি খায় এটাৰ লগত ৰাতি চেনি খায় আৰে ভাই এইটো কি হৈ আছে আজিকালি মানে অকল ছোৱালীবোৰক কোৱা নাই মানে ল'ৰাবোৰকো কৈ আছোঁ ছোৱালীজনীক বয়ফ্ৰেণ্ডে মাৰিছে কিয় নামাৰিব আপুনি মানে যোনে মোৰ ভিডিঅ'টো চাই আছে আপুনি নিজে বিবেচনা কৰক দুটাকে যদি বয়ফ্ৰেণ্ড এজনী ছোৱালীয়ে ৰাখে যদি গম পায় আপুনি কাৰোবাক ভাল পাই আছে আপোনাৰ গাৰ্লফ্ৰেণ্ডে যদি মানে দুটাকে বয়ফ্ৰেণ্ড ৰাখি আছে আপুনিতো নিশ্চয় তাক কিবা না কিবা এটা কৰিব 100% কৰিব মই বিশেষ আৰু এইটো টপিকক আগবঢ়াই লৈ নাযাওঁ মই আপোনালোকক কিছুমান কথা ক'ম যদি আপুনি কাৰোবাক ভাল পাই আছে এজনকে বা এজনীকে ভাল পাব কাৰণ আজিকালি ভাল পোৱা মানে মেড ইন চাইনা মানে কি ক'ম দুটা কি মানে কি এইবোৰ কি মানে কি এইবোৰ কি ভাল পোৱাটো অন্তৰেৰে হয় সঁচা ভাল পালে কেতিয়াও দুটাকে ৰাখিব নোৱাৰে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ মই আপোনালোকক কৈ আছোঁ যদি আপোনালোকে কাৰোবাক ভাল পায় এটা বা এজনকে ভাল পাব বা এজনীকে ভাল পাব দুটা তিনিটা ৰখাৰ কোনো দৰকাৰ নাই জীৱন সংগী এজনী বা এজনে হ'ব 10টাকে ভাল পাই কিনে কি হ'ব লাইফত কি হ'ব আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে যদি আপোনালোকৰ এনেকুৱা হৈ আছে বা আপোনালোকৰ মাজত যদি এনেকুৱা আছে এতিয়াও ভাল হৈ যাওক ফ্ৰেণ্ড যদি কোনোবা এতিয়াও মানে দুটা বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড ৰাখি আছে এতিয়াও বাদ দিয়া তাক কৈ দিয়া যে মোৰ দুটা বয়ফ্ৰেণ্ড বা মোৰ আৰু এটা বয়ফ্ৰেণ্ড আছে বা মোৰ আৰু এটা গাৰ্লফ্ৰেণ্ড আছে তাক নিজে তুমি কৈ দিয়া পিছত কাৰণ দুটা গাৰ্লফ্ৰেণ্ড দুটা বয়ফ্ৰেণ্ড এনো কি হৈ আছে কি ভাল পাব লাগে মনৰ পৰা দুটাকে টাইম পাছ কৰি লাভ নাই আকো লাভ নাই আজি কি হ'ল এতিয়া ল'ৰাটো মানে গম পাইছে ছোৱালীজনীৰ মানে দুটা বয়ফ্ৰেণ্ড আছে খংটো উঠিব চবৰে খং উঠিব মোৰো উঠিব যদি মোৰ গাৰ্লফ্ৰেণ্ডে দুটাকে বয়ফ্ৰেণ্ড ৰাখে মোৰো খং উঠিব ছোৱালীজনীক মাৰিছে ল'ৰাটো মাৰিব নালাগিছিলে কিন্তু মাৰিছে বহুত খং উঠিছিলে ল'ৰাটোৰ সেইকাৰণে মাৰিছে চাগে খংটো উঠিবই মোৰো খং উঠিব কাৰণ যদি তুমি কাৰোবাক সঁচা ভাল পোৱা সি যদি বেলেগৰ লগত চেনি খাই আছে বা বেলেগ আৰু এটা বয়ফ্ৰেণ্ড আছে তুমি গম পালে তোমাৰ মনটো কেনে লাগিব তোমাৰ নিশ্চয় বেয়া লাগিব সেইকাৰণে কাৰো এটুক লৈ নেখেলিবা বহুত কষ্ট হয় দুটাকে তিনিটাকে বয়ফ্ৰেণ্ড ৰাখিলে মানে বহুত কষ্ট হয় বয়ফ্ৰেণ্ডে গম পালে ভাঙি যায় বুকু ভাঙি যায় কলিজা টুকুৰা হৈ যায় ফ্ৰেণ্ড বহুত কষ্ট হয় যেতিয়া মানে নিজৰ গাৰ্লফ্ৰেণ্ডজনী বেলেগৰ লগত চেনি খাই বা বেলেগক ভাল পাই মনে তোমাক ভাল পাই আছিলে আগত এতিয়া ভাল নাপায় হাই আজিকালি চব অন চাইড লাভ মই ভাল পাওঁ তোমাক তুমি ভাল পোৱা বেলেগে ভাল পায় কাৰোবাক মোক ভাল পায় বেলেগে কি হৈছে আজিকালি নিজৰ ভাল পোৱা মানুহজনী যদি বেলেগৰ লগত চেনি খাই থাকি তোমাৰ কেনে লাগিব নিজৰ ভাল পোৱা মানুহজনী যদি বেলেগক ভাল পায় ন বহুত কষ্ট হয় বহুত কি ক'ম আৰু বহুতেই কষ্ট হয় মানে নিজক বুজাব নোৱাৰি মানে কি ক'ম কেনেকৈ নিজক বুজাব পাৰিম যে মোৰ ভাল পোৱা মানুহজনী বেলেগক ভাল পাই আছে কেনেকৈ বুজি ল'বা তুমি কেনেকৈ মানি ল'বা মইতো মানিব নোৱাৰিম মই ডাইৰেক্ট ব্ৰেকআপ দি দিম তাক কেতিয়াও নামাৰোঁ কাৰণ নিজৰ ভাল পোৱা মানুহজনী যদি কি ক'ম কাৰো লগত এনেকুৱা নকৰিব দুটা গাৰ্লফ্ৰেণ্ড বা দুটা বয়ফ্ৰেণ্ড কেতিয়াও নাৰাখিব আপোনালোকে ভাল পালে এটাকে পাব আৰু এটাকে সময় দিব আজি মোৰ ফৰ্ম ফিল আপ আছিলে আৰু মই ফৰ্ম ফিল আপ কৰি কিনে জমা দি কিনে আহিলোঁ
তাৰপিছত মই মানে ডিপুত গ'লোঁ তেল ভৰাব। তাৰপিছত আহি কিনে মই মানে চকত ৰখিলোঁ, চাওঁ যি মানে কিবা এটা হৈছে, মানে কি হৈছে মই ক'ব নোৱাৰোঁ। তাৰপিছত মানে গম পালোঁ যি মানে এটা ছোৱালীৰ বোলে 2টা বয়ফ্ৰেণ্ড। তাৰপিছত মানে কি ক'ম, মানে ল'ৰাটোক ধৰি লৈ গৈছে, মানে ল'ৰা দুটাই গম পালে যে মানে ছোৱালীটোৰ 2টা বয়ফ্ৰেণ্ড হেৰি কৰি আছে। পিছত মানে 2জন বয়ফ্ৰেণ্ডে গম পোৱাৰ পিছত মানে এজনে আহি কিনে আজি মানে ছোৱালীজনীক মাৰিছে, মানে সেইকাৰণে ল'ৰাটোক ধৰি নিছে পুলিচে।